হেল্ল' এভৰিৱান, আজি আমি মাছ আৰু কচুথুৰি তৰকাৰী বনাবলৈ ওলাইছোঁ। প্ৰথমতে মই কচুথুৰিখিনি সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ পৰা এইখিনি ভালদৰে ধুই ল'ব। ধুই মেলি টুকি লৈ এটা চাইডে থৈ, তাৰপিছত আমি মাছখিনি ফ্ৰাই কৰি ল'লোঁ। কেৰাহীত এতিয়া তেল দি তাতে পিঁয়াজ, আদা নহৰু পেষ্ট দি অলপ সময় ভাজি লগতে দুটামান কেঁচা জলকীয়া আৰু পকা জলকীয়া দিলোঁ। দি পেলাই তাত কচু খাৰখিনি কাটি থোৱা আছিলে সেইখিনি বহাই দিলোঁ। বহাই পেলাই অলপ সময় ভাজি তাত নিমখ দিলোঁ, জোখমতে হালধি দিলোঁ। তাৰপিছত অলপ সময় ভাজি থাকিব লাগিব। তাৰপিছত অলপ জালুকৰ গুড়া দি পানী অকণমান দি ঢাকি দিলোঁ। তাৰপিছত আমি অলপ মাছকেইখন দি দিলোঁ তাতে। তাৰপিছত এনেদৰে লৰাই আকৌ পুনৰ ৰাখি এনেদৰে ভাজি মেলি পিছত মান ধনিয়া দিলোঁ। আমাৰ কচু শাক আৰু মাছৰ জোল তৰকাৰী ৰেডি হৈ গ'ল।